হে দোস্ত তো কেনেকুৱা আছা আপোনালোকে আশা কৰোঁ ভালে আছে দে তো আজি মই যাম 12 মেলা চাবলৈ তো চাওক তো আমালোকে ইয়া মানে গোসাইগাঁও আহি পালোঁ আৰু কি তো এতিয়া আমালোকে গৈ আছোঁ মানে 12 মেলা তো আমালোকে যাম যাই কেনে যাম তো আমালোকে তুলসীবিলৰ পৰা গৈ আছোঁ এতিয়া মিনিমাম কেইটা বাজিছে এতিয়া বাজিছে 9টা বাজিছে আৰু কি তো যাওঁতে 9:30 মান বাজিব আৰু আমালোকে তাত যাই কেনে দেখা কৰিম তো অলপমান মোটো ব্লগ থাকিব ফ'ৰ লাইনৰ তো যাওঁ আৰু ইয়াৰ আমালোকে গৈ আছোঁ তো এতিয়া ফ'ৰ লাইনত ফাইনেলি উঠি ল'লোঁ আৰু এতিয়া আমালোকে যাম তো আৰু চাগে মেলাখন ভালেই হ'ব যে তো মানে 12 মেলা তো চাগে ভালেই হ'ব তো আমালোকে গৈ আছোঁ আৰু বহুত মজা লাগিব আৰু সেইকাৰণে আমালোকে গৈ আছোঁ আমালোকৰ ঘৰৰ পৰা মিনিমাম 37 কিলোমিটাৰমান হয় তো আমালোকে ৰাতিটো গৈ আছোঁ তো আপোনালোকে দেখাবলৈ চেষ্টা কৰিম তাত যাই কিনে মানুহ কিমান হয় আৰু কেনেকুৱা মেলাখন হয় তো আপোনালোকে যাব আৰু যাই কিনে আহিলে ইচ্ছা থাকিলে আহিব যাওক আৰু এইখন আমালোকৰ ইয়াত মানে নতুন টুল গেট হৈ আছে তেতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই তো হ'ব কিছুদিন পিছত তো যাওক এইখন ইয়াত টুল গেট হ'ব তো বহুত মজা লাগে আৰু মানে আৰু এই টুল গেটখন হয় তেলিপাৰাৰ টুল গেট নতুনকৈ বনাই আছে আৰু চাগে আমালোকে মেলা আহি পালোঁ মানে দিশবিলাক কেনেকুৱা বহুত ধুনীয়া লাগি আছে তো চাগে আমালোকে মেলা আহি পালোঁ নেকি কি ধুনীয়াকৈ সজাইছে মাছ বনাইছে বহুত মজা লাগিছে তাত এইখনে মেলা হয় চাগে তো চাওক না মাহাপ্ৰসাদ কি সজাইছে দেই কি কম চাওক এইবিলাক সজাইছে পুৰা ডিজাইনকৈ সজাইছে মাহাপ্ৰসাদ কি কম চাওক না সজাইছে ভয় আহি আছে তো কি কম আৰু তো আমালোকে তাকে মেলা আহি পাইছোঁ তো চাই থাকক আৰু মেলাৰ ভিতৰত যাম তো আমালোকে ভালকৈ নাজানো ক'ত মেলাখন হৈ আছে অলপমান চাই থাকি কি হৈ লৈ তো চাওক না কি ধুনীয়া মেলা যে মই এনেকুৱা মেলা মানে চাগে ধুবুৰীৰ মেলাখন যে হয় সেইখনতকৈ মানে ধুনীয়া হৈ আছে কাৰণ চাই কিনে এনেকুৱা লাগি আছে ধুবুৰী মেলাতকৈ ধুনীয়া আৰু মানে যাব মানুহ দেই আৰু মানে আমালোকে মানে বাইকখন অলপমান পাৰ্কিং কৰি ৰাখি আহোঁ ইয়া আৰু আমালোকে মেলাৰ ভিতৰত গৈ আছোঁ কিন্তু চাওক না কি মানুহ আমালোকে মেলা আহি পাইছে কিন্তু এতিয়া মেইন মানে জিয়াত নাগৰতলা তারপরে কি কিবা আহিছে তাত যাম তো গৈ আছোঁ আৰু ৰাস্তা যে আছে সেই ৰাস্তাখনত চাওক না কি ভিৰ দে মা কচম বহুত ভিৰ হৈ আছে তো আমালোকে এনেকুৱা মানে যাবলগীয়া মানে কষ্ট হৈ আছে বহুত মানে কি কম তো চাওক না কি ভিৰ আৰু এইখন প্লেচখন মেলা হিচাপে প্লেচখন সৰু হৈছে দে কাৰণ সৰু প্লেচত মেলাখন আৰম্ভ হৈছে যেনেকুৱা মানুহ হৈছে প্লেচখন আৰু মানে ডাঙৰ লাগিছিল আৰু কি সেইকাৰণে তো চাওক না কি মানুহ কি কম আৰু দে আপোনালোকক তো আপোনালোকে তো চাই আছে তো চাই থাকক অলপমান আৰু ইফালে মানে মেলাখন যে আছে ইয়াত মানে এনেকুৱা জেগা নাই যে তাত খালী হৈ আছে পুৰা ভিৰ তো মই ওপৰৰ পৰা এখন মানে শ্বুট ল'ম তো আপোনালোকক দেখাবলৈ কি ভিৰ দে কি কম মানে ক'বলগীয়া একো কথাই নাই এনেকুৱা ভিৰ হৈছে দে তো মই আপোনালোকক দেখাম তো ওপৰৰ শ্ব' এখন দেখাম তো চাই থাকক আৰু চাওক না মই অলপমান ইয়াত অলপমান ভিৰ কম সেইকাৰণে মোৰ ফেচখন দেখাব পাৰিছোঁ তো আৰু মানে মা কচম কি কম পুৰা একদম পুৰা হৰেণ হৈ গৈছোঁ আৰু কি তো এইখন আহিছে নাগৰতলা আৰু নাগৰতলাখন ডাঙৰ দে আমালোকৰ তুলসীবিলতকৈ ডাঙৰ হয় এইখন ধুবুৰীত যে আহে সেই মানে ধুবুৰীখন আৰু এইখন ছেম তো কি কম চাওক আৰু এইফালে বহুত দোকান চাওক না বহুত দোকান আহিছে এইখনেই হয় মেলা আৰু আমালোকৰ তাত যে আহে সেইখন মীনা বজাৰ তো মেলা বুলি ক'লে এইবিলাকে কয় মেলা তো চাওক আৰু এইখন নাগৰতলা তো চাগে চাওক যাই কিনে নাগৰতলাখন উঠিম কিন্তু চাওক একবাৰ ভিৰ চাওক না পুৰা লাইট দিছে এইফালে মানে পুৰা লাইটিঙেৰে সজাইছে চাওক না
বহুত মজা লাগি আছে দে আৰু আমালোকে 3খন টিকেট কাটি ল'লোঁ আমালোকে আহিছোঁ 4জন কিন্তু এজন নুঠিব তো সেইকাৰণে আমালোকে 3জনে উঠিম তো দে আৰু চাই থাকক 3খন টিকেট লৈছোঁ তো আমালোকে এতিয়া যাম ভিতৰত আৰু যাই কেনে নাগৰতলাত উঠিম তো লাইন ধৰিব লাগিব আমালোকক তো চাওক আমালোকে লাইনৰ আৰু মই হেলমেট পিন্ধিছোঁ কাৰণ পাৰ্কিং নাই ইয়াত পাৰ্কিং মানে কি ৰাস্তাৰ সাইডতে পাৰ্কিং তো হেলমেট ৰাখিলে ৰিস্ক হ'ব তো সেইকাৰণে হেলমেট লগতে লৈ আহিছোঁ তো পিন্ধি আছোঁ তো দে আৰু চাওক আমালোকৰ লগত বহুত মানুহ আছে তো দে আৰু চাই থাকক আৰু এবাৰ চাওক না মানুহৰ কি ভিৰ চাওক এইবিলাক হয় মানুহ এইখন মেলাত তো ইমান মানুহ আহিছে দে তো কি কম আৰু দে আৰু চাই থাকক বহুত মানুহ আহিছে চাওক না আৰু আমালোকে চাওক মই দেখাই আছোঁ বেকগ্ৰাউণ্ড আৰু চাওক তাত এখন ফাংচন হৈ আছে তো কিমান মানুহ তাত তো আমালোকে ফাইনেলি উঠি ল'লোঁ আৰু এতিয়া ঘূৰাই আছে আৰু সেইখন ছোৱালীক আমালোকে নাজানো কিন্তু তামাম বহুত ভয় খাই আছে তাই একচুৱেলি তাই বহুত ভয় খাই আছে তো আমালোকে চাওক নে কি ভয় খাই আছে তো আমালোকে তো আমালোকৰ লগতে উঠিছে তেওঁৰ ফ্ৰেণ্ডবিলাক মানে আলাদা ঠাইত উঠিছে তো কি কৰা যাব আৰু দে আৰু তেওঁৰ মানে তাইৰ মাথা ঘূৰাই আছে একচুৱেলি তো দে আৰু চাই থাকক বহুত ইণ্টাৰেষ্টিং লাগি আছে আৰু চাওক ইয়াত দিছে MS এণ্টাৰপ্ৰাইজ ৱাটাৰ বোৰ্ড তো সৰু ল'ৰা ছোৱালীৰ কাৰণে পানীত সাঁতুৰিবলৈ মানে বোট দিছে সৰু বোট তাত পানীত সাঁতুৰিব তো দে আৰু চাই থাকক তেওঁলোকে সাঁতুৰি আমালোকে যাওঁ অলপমান চাই কিনে মজা লওঁ আৰু সেইফালে যাই দেখিম আৰু মানুহ চাওক আপোনালোকে আৰু এতিয়া বহুত ফুৰিলোঁ তো কি ক'ম আৰু বহুত মজা লাগি আছে তো আপোনালোকে আহিব চাগে আৰু 2 দিনমান আছে নেকি মেলাখন তো আপোনালোকে আহি চাব কাৰণ বহুত ইণ্টাৰেষ্টিং লাগে মেলাখন চাওক না আৰু আমালোকে আৰু এটা বিশেষ কাৰণ কি মেলাখন যে আছে মানে এনে ভাল লাগিছে বহুত মানুহ আহিছে এইখন হৈছে বিশেষ কাৰণ বহুত মানুহ আহিছে সেইকাৰণে মেলাখনত ভাল লাগে আৰু এনে মেলা হয় এইবিলাক মানুহে নহয় সেইকাৰণে ভাল নালাগে তো দে আৰু চাই থাকক এতিয়া বাহিৰত যাওঁ অলপমান আৰু বাহিৰত আহি আমালোকে বাইক চাই আহিলোঁ মানে বাইকখন আছে আৰু এতিয়া জিলাপি খাম তো জিলাপি বহুত মজা লাগিছে আৰু আমালোকৰ তুলসীবিলতকৈ ইয়াত মানে দাম বহুত কম আমালোকৰ তাত লয় মানে 200 টকা কেজি আৰু ইয়াত আছে মানে 140 টকা কেজি আৰু এইখন হয় মক্কা কুঁৱা তো এইখনৰ ভিতৰত নগ'লোঁ আৰু কি মানে অলপমান বৰিং লাগি আছে সেইকাৰণে বহুত ফুৰিলোঁ আৰু ইমান মানুহৰ মাজত বেছি ফুৰিলে বহুত মানে বৰিং লাগে আৰু কি সেইকাৰণে দে আৰু চাই থাকক আমালোকে এতিয়া চাগে যামে নেকি তো এতিয়া চাগে আমালোকে যাম তো চাওক অলপমান দেখাওঁ আপোনালোকক তো এইখনে আচাৰ কিমান ভেৰাইটি লাগে আপোনালোকক মানে বহুত ভেৰাইটিৰ আচাৰ আছে তো চাগে এইখন দেখি সকলোৰে জিভাতে পানী আহি গৈছে মোৰ মনে কয় আৰু কি তো দে আৰু আমালোকে মানে ঘৰত যাম তো এইখন আৰু ব্লগখন ডাঙৰ নকৰোঁ তো এইখন হয় মা কালী তো গাছ তো ফাইনেলি আমালোকে মেলা চালোঁ তো বহুত মজা লাগিল 12 বিছাৰ মেলা বহুত ইণ্টাৰেষ্টিং লাগিল তো আজিৰ কাৰণে ব্লগখন ইয়াতে সমাপ্ত কৰোঁ আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি দিব তো দে আজিৰ কাৰণে ব্লগখন ইয়াতে সমাপ্ত কৰোঁ